সো হেল্ল' ভিউৱাৰ্ছ, মই আপোনালোকৰ ইণ্ডিয়াছ কম্পিটিটিভ পালা গুৰুজী। আজি আমি আলোচনা কৰিম বিটিআৰত অনুষ্ঠিত হৈ যোৱা গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু তাৰ ফলাফলৰ বিষয়ে। এয়া মাত্ৰ তথ্য নহয়, আপোনালোকৰ মনত থকা উৎকণ্ঠা, আশা আৰু সন্দেহবোৰ সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। চ' আমি আজি ডিছকাশ্যন কৰিবলগীয়া বিষয়কেইটা হৈছে VCDC যে ছেক্ৰেটাৰী এক্সামটো হৈ গ'ল, এইটোৰ ৰিজাল্ট। তাৰপিছত আছে আমাৰ যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট, এণ্ড মষ্ট ইম্পৰ্টেণ্ট BTC LPLP ৰিক্ৰুটমেণ্টৰ এইটোলৈ আমি আজি আলোচনা কৰিম। চ' বলক আমি এইটোলৈ আজি আলোচনা কৰোঁ। চ' আমাৰ ফাৰ্ষ্ট পইণ্টটো হৈছে যে VCDC ছেক্ৰেটাৰী এক্সাম ৰিজাল্ট। চ' যোৱা 1 জুন তাৰিখে আমাৰ এইটো পৰীক্ষাটো এক্সাম অনুষ্ঠিত হৈ গ'ল, আৰু তাৰ যে লিখিত পৰীক্ষাৰ ফলাফল এইটো আমাৰ 28 জুলাই তাৰিখে প্ৰকাশ পালে। তাৰপিছত আমাৰ যে 3 আৰু 4 আগষ্ট তাৰিখে এইটো এক্সামৰ ভাইভা অনুষ্ঠিত হৈ গ'ল, কিন্তু আজি পৰ্যন্ত ফাইনেল ৰিজাল্টটো আমি পোৱা নাই। প্ৰতিবাৰ মানে কি হৈছে, প্ৰতিটো ষ্টুডেণ্টে এইটো বস্তুলৈ কি হৈছে যে চিন্তা কৰি আছে, মনত এটা উৎকণ্ঠাৰ সৃষ্টি হৈছে যে কি হ'ব কি নহ'ব। ঠিক আছে, এইটো হৈ গ'ল। তাৰপিছত আমাৰ ছেকেণ্ড পইণ্টটো হৈছে যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট। চ' 15 জুন তাৰিখে আমাৰ যে গ্ৰেজুৱেট লেভেলৰ গ্ৰেড 3 এইটোৰ কি হয় পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, আৰু যে গ্ৰেড 3 HS লেভেল হয় এইটোৰ পৰীক্ষা আমাৰ 29 জুন তাৰিখে অনুষ্ঠিত হৈ গ'ল। এতিয়া প্ৰায় 2 মাহ হৈ গ'ল, কিন্তু এতিয়ালৈকে ফলাফল প্ৰকাশ পোৱা নাই। অতএব সকলৰ মনত এটা কি হৈছে, উদ্বেগ আৰু চিন্তা বাঢ়ি গৈছে। ইয়াৰ ফলে BTC ইলেকশ্যনৰ আৰু এইফালে আমি জানিব পাৰিছোঁ যে কি হৈছে, আমি জানো যে কেইদিন পিছতে আমাৰ কি হ'ব যে কোড অফ কণ্ডাক্টটো লাগি যাব BTC গভৰ্ণমেণ্টৰ, যে বা ইলেকশ্যনৰ যি কোড অফ কণ্ডাক্টটো এইটো লাগি যাব। এইটো লাগি যোৱাৰ পিছত গভৰ্ণমেণ্টৰ একো পাৱাৰ নাথাকে, গভৰ্ণমেণ্টে ৰিক্ৰুটমেণ্টো এইটো কৰিব নোৱাৰে। তো ফলত বহুত ষ্টুডেণ্টৰ মনত কি হৈছে, এটা অস্থিৰ মনোভাৱৰ সৃষ্টি হৈছে যে ছাৰ এইটো কি হ'ব, আমাৰ কোড অফ কণ্ডাক্টটো লাগি গ'লে আমাৰ ৰিক্ৰুটমেণ্টটো পিছত হ'ব নেকি। চ' এইটো আমি জানো যে কোড অফ কণ্ডাক্টটো লাগি গ'লে বস্তুকেইটা কি হ'ব, অবভিয়াছলি অলপ পিছত হৈ যাব। চ' এইটোলৈ কি হৈছে, বহুতে ষ্টুডেণ্টৰ মনত চিন্তা বাঢ়ি যাই আছে দিন বা দিন। তাৰপিছত আমাৰ মষ্ট ইম্পৰ্টেণ্ট BTC LPLP ৰিক্ৰুটমেণ্ট। চ' যোৱা আমি এটা খবৰ পাইছোঁ যে যোৱা ছেটাৰডে আমাৰ NISৰ কেইজনমান প্ৰাৰ্থীয়ে আমাৰ যে কোকৰাঝাৰৰ ডাইৰেক্টৰৰ অফিচত এইটো গৈছিল। সিহঁতে মানে তেখেতে ডাইৰেক্টৰ ছাৰৰ লগত সাক্ষাৎ কৰিলে, আৰু তাত NISৰ সমস্যা আৰু LPLP ৰিক্ৰুটমেণ্টৰ বিষয়ে গভীৰ আলোচনা হৈছিল। ডাইৰেক্টৰ ছাৰে এই সকলো ধৰণৰ সমস্যা শুনিলে, কিন্তু NISৰ জটিলতাৰ বাবে BTC LPLPৰ যে মেৰিট লিষ্ট আৰু এপইণ্টমেণ্টৰ প্ৰকাশৰ কথা এতিয়াও বাকী আছে। এতিয়ালৈকে ফাইনেল কিবা ডিচিশ্যনটো আমাৰ ডাইৰেক্টৰ ছাৰে এতিয়ালৈকে নিদিয়ে। বৈঠকৰ অন্তত কি সিদ্ধান্ত ল'লে সেইখিনি আমি কি কৰিম, নেক্সট ভিডিঅ'ত আমি বিস্তাৰিতভাৱে আপোনালোকক খবৰটো আগবঢ়াই দিম। ঠিক আছে, চ' ইমানলৈকে আপোনালোকে বুজি পালে, আমি গোটেইকেইটা বস্তু ক্লিয়াৰ কৰি দিলোঁ আপোনালোকক। লাষ্টলি আমাৰ ভিডিঅ'টো চাই যদি অলপ হ'লেও আপোনাৰ সহায় কৰিছে, তেন্তে আমাৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সমৰ্থন আমাৰ বাবে অতি মূল্যৱান। নিজৰ মতামত, প্ৰশ্ন আৰু আশা আপোনালোকে কি কৰিব, কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। ঠিক আছে, চ' মনত ৰাখিব, আপোনালোকৰ এটা কমেণ্টে আমাৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহ যোগাব। থেংক ইউ।